Hello everyone, কি খবৰ আপোনালোকৰ? খবৰ নিশ্চয় ভাল, মোৰ খবৰ ভাল। আজি হৈছে মোক মানে পঢ়াইছে বাইদেউটোৰ আজি হালদি ফাংচন হয়, তাকে আমি অলপ পিছত যাম। আৰু কালি বিয়া আৰু আমাৰ ঘৰৰ মানুহ হয়, মানে ৰিলেটিভছ হয়, সেইকাৰণে এটা ভ্লগে বনাই দিলোঁ। মোক পঢ়াই আৰু ৰিলেটিভছ হয়, সেইকাৰণে এটা ভ্লগ বনাই দিলোঁ। লাষ্টলৈ ভিডিঅ' চাই থাকিব। আমি যাবলৈ ওলাইছোঁ। হালধীয়া কাপোৰ চাপোৰ পিন্ধি কিনে এতিয়া আমি যাম তাতে। এয়া আমাৰ বা চব হালধীয়া পিন্ধিছে। এয়া তাই জুপি, তাই হালধীয়া, সকলোৱে হালধীয়া পিন্ধিছে। এতিয়া আমি গৈ আছোঁ, আমাৰ ওচৰতে হয় ঘৰ, সেইকাৰণে আমি খোজকাঢ়ি আহিছোঁ। এইফালে এতিয়া আহি পালোঁ, মাজতটো যে বহি আছে সেইটোৱে আমাৰ কইনা। হালদি ৰচমটো কৰিছিল আৰু এতিয়া মই মেহেন্দি আঁকিম আৰু আঁকিছোঁ আৰু অলপমান এইখিনি হৈ গৈছে। তাই আঁকি দিব, তাই ৰখি আছে আঁকি দিবলৈ। চ' গাইজ, এতিয়া মই তাহাঁতৰ ঘৰত মেহেন্দি আঁকিবলৈ আহি গ'লোঁ। গাইজ, আজি হৈছে এটা বেলেগ এটা দিন আৰু আজি হৈছে বিয়া। আজি 5 মাৰ্চ আৰু কালি মেহেন্দি ফাংচন গ'ল, মেহেন্দি নহয় হালদি ফাংচন গ'ল আৰু আজি বিয়া, সেইকাৰণে এটা ভ্লগেই বনাই দিলোঁ। আৰু কালি আৰু বেছি ভ্লগ নবনালোঁ, অলপেই বনাইছোঁ। আজি আৰু বিয়াত ভ্লগ বনাম আৰু চাই থাকিব লাষ্টলৈ ভিডিঅ'টো। সকলোকে মোৰ ফালৰ পৰা হেপ্পী হোলী। আৰু মই মেহেন্দি লগাইছোঁ, মেহেন্দি দেখাবলৈ আপোনালোকক পাহৰি গৈছোঁ। ব'লক আমি এতিয়া মেহেন্দি দেখাম আপোনালোকক। এইফালে মেহেন্দি লগাইছোঁ, দেখাইছোঁৱে কালি অকণমান, আৰু এইফালে এইখিনি এনেই আৰু লগাইছোঁ। আৰু এইখিনি কালি লগাইছিলোঁ, মই লগোৱা নাই, ফাৰহানা বাই লগাই দিছিল। ভাল লাগিছেনে? কমেণ্ট কৰিব তলত। নতুন ফুল লাগিছে। চ' গাইজ, আমাৰ কাষত আৰু এখন বিয়া আছিল, সেইখন বিয়া প্ৰথমতে খাব যাম, তাৰপিছত সেইখন বিয়াত যাম। দুখনকৈ বিয়া আছে। এতিয়া আমি এতিয়া বিয়াত যাবলৈ ওলাইছোঁ। এখন বিয়া খাই আহিলোঁ, তেতিয়া অলপমান ৰেষ্ট লৈ কিনে এতিয়া আৰু মেকআপ চেকআপ কৰি কিনে এতিয়া যাওঁ। এইটো ড্ৰেছেই পিন্ধিছোঁ আৰু তাতে আৰু সেইখন বিয়াত যাই কিনে ভিডিঅ' নকৰিলোঁ, সেইকাৰণে এতিয়া এইখন বিয়াত যাম। মানে মোৰ বাইদেউটো যে, সেই বাইদেউটোৰ বিয়াখনত যাম। এতিয়া আমি আহি পালোঁ বিয়া। চ' গাইজ, এতিয়া আমি ভাত খাবলৈ বহি আছোঁ। অকণমান খালোঁ ভাত, তাতেও খাই আছোঁ নহয় কিন্তু অকণমান খালোঁ বেয়া পাবৰ কাৰণে। এতিয়া মাংসৰে ভাতকেইটা খালোঁ আৰু অকণমান খাইছোঁ মই, আৰু তাতে চব্জি তব্জি আছিল, তাতে নাখালোঁ। চব্জি তব্জি দৈ গল্লা আছিল, তাতে দেখাব পাহৰি গৈছোঁ আপোনালোকক।
তো গাইজ বিয়াৰ পৰা আহি ক'লোঁ তাৰপিছত ইয়াতে আমাৰ মানে কাকা তাৰ বাৰ্থডে আছিল তাতে চেলিব্ৰেট কৰিলোঁ ইফালে ডেক'ৰেশ্যন কৰিলে তাৰপিছত কেক চেক কাটিলোঁ আৰু do ba 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 do do ba do 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 a do ba do ba do do ba do a do ba do ba do a do ba do ba do 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 a do ba do ba do a do ba do ba do ba do ba do a do ba do ba do a do ba do So guys, আমাক মানে কাকা এটাই ফুটৰ কথা কৈছে फुटा কথা शुरू हो गया बहुत है इतने भूल लो इतने वो सर्कल करिबो इनके सर्कल करिबो दिदा ভাল লাগবো इतने तो होता इतने এ এফলে কোনো না এফলে বলো দিতে ভাল লাগবো পিছে যা মুটো নয় যা কি আসলো বড়িয়া এটা এন্ডার দকে খুলেছি তো লক্ষণ আমি এটা কাহিনীটো ঠিক আছে বগুইছে নেকি এজন বুঢ়ী আৰু এজন তাৰ পুতেক আছিল ঠিক আছে তাহাঁতে প্ৰথমতে বহুত ধনী আছিল বহুত ধনী মানুহ কিন্তু পুতেকটো কি কৰিল সি বহুত মদ খায় তাৰপিছত সি মদ খাই কেনে জুৱা খেলে সি ইমানে জুৱা খেলিল এনেকৈ পইচা হাৰিল তাতে লাহে লাহে তাহাঁতৰ যিমান সম্পত্তি আছিল চব বিক্ৰী হৈ গ'ল ঠিক আছে লাষ্টত একো নাই তাহাঁতৰ হাতত তাৰপিছত এদিন বুঢ়ী সি একদিন বহুত বেয়াকৈ হাৰিল জুৱা হাৰিল আছে নেকি লিপি মোৰ কথা বগি হাত করে বগি আছে পুজো কাহিনী এটা বলাতে ব দেরাতে ব মান্না কাকা হইব এটা বয়নের হ'ব সি মই কৈছো এটা বুঢ়ী আৰু এটা ল'ৰা আছিল তাৰ পুতেক বিৰাট ধনী আছিল তাতে বিৰাট ধনী আছিল কি হ'ল এদিন তাৰপিছত ল'ৰাটো মানে কি হ'ল মদ খোৱা কৰিল মদ খাই জুৱা খেলে জুৱাত সি ইমান বেয়াকৈ হাৰিল তাৰপিছত লাহে 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 চব পইচা খতম গম পাইছা চব পইচা খতম নামৰ এদিন সি এনেকুৱা হৈ গ'ল তাৰ দিব লগা একো নাই ঘৰত আহি মদন নিচাত ঘৰতে মাকক কৈছে মা মোক পইচা দে মাকে এতিয়া ক'ৰ পৰা পইচা দিব একো নাই মাকৰ কেইটামানে বিয়াৰ দিনৰ কিবা গহনা চহনা আছিল মাকক কৈছিল বাবা এইকেইটাই আছে মোৰ লগত মই একো দিব নোৱাৰোঁ তোক এতিয়া সি কৈছে নাই মোক লাগিবই লাগিব সি কি কৰিলে খঙতে মাকক ঠেলা মাৰি দিওঁতে মানে মাথাটো মাকৰ খুন্দা লাগি গ'ল মাক মানে তাতে ঢুকাই থাকিল মৰি গ'ল সিটো কি যে মৰিলে হ'লেও তাতো পইচা লাগে এতিয়া কি কৰিছে জানা মাকৰটো গহনা এটা লৈছে মাকৰ আঙুঠি আছিল হাতত সি আঙুঠিকেইটা খুলিব খুজিছে খোলা নাযায় আঙুঠিকেইটা ইমান টাইট চব আঙুলিকেইটা কাটি দিলে মাকৰ কাটি দি কেনে আঙুঠিকেইটা লৈ ল'লে মাকক কি কৰিব এতিয়া সি সেই তাহাঁতৰ পিছপিনে মাটিত পুতি থৈ দিছে মাকক ঠিক আছে তাৰপিছত কি হ'ল নাজানো কেনেকৈ কি হ'ল সি বহুত ধনী হৈ গ'ল গম পাইছা হ'লেও তাৰ বেয়া লাগে যে তাৰ কাৰণে মাক মৰি গ'ল সেইকাৰণে সি মানে দুখীয়াবিলাকক মানে খানা খুৱায় কেইবছৰমান পিছত ৰাতি ধৰি লওক 10-11মান বজাত মাইকী এজনী আহিছে তাৰ দৰজাত টক 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 সি খুলি কিনে চালে বুঢ়ী মানুহ এজনী কৈছে মা আপুনি ইমান ৰাতিখন কি কৰিছে বাবা মোৰ খাবলৈ একো নাই মোৰ যাবলৈ একো নাই মোক যদি তুমি কিবা খাবলৈ দিয়া মোৰ বিৰাট ভাল লাগিব সি কৈছে ঠিক আছে বুঢ়ী মানুহ অকলে আছে একো নাই ধুনীয়াকৈ খাইছে খাবলৈ দিলে বুঢ়ীটোৱে যেতিয়া ভাত খাই আছে সি এটা বস্তু ন'টিছ কৰিছে আঙুলি নাই বুঢ়ীটোৰ বুঢ়ীটো এনেকৈ খাই আছে সুধি আছে মাকক মা আপোনাৰ আঙুলিকেইটা কি হ'ল মা আপোনাৰ আঙুলিকেইটা কি হ'ল মাকে খাই আছে দুবাৰ তিনিবাৰ সুধিছে বুঢ়ীটোৱে This part of the video.
ভাবিছে নেকি এইটো সঁচা কাহানী নহয়, এইটো মিছা কাহানী হয়। প্ৰথমতে সি আমাক বাৰ মুখ শুনাইছিল, তাৰপিছত আমি ভয় খাই গ'লোঁ। তাৰপিছত আমি তাহাঁতক ফোন কৰি মাতিলোঁ, মাতি কিনে তাহাঁতকো শুনালোঁ, শুনাই কিনে তাহাঁতে ভয় খাই গৈছে, তাহাঁতেতো কান্দি দিলে ভাড়া নাই। এতিয়া আমি কইনা ঘৰত যাম, এতিয়া দৰা আহিব, এতিয়া বিয়া চাম আৰু ৰাতি গ'লে যেতিয়া শেষ হয় তেতিয়া চাম আৰু আপোনালোকক দেখাই থাকিম, লাষ্টৰ ভিডিঅ' চাই থাকিব। আৰু মই পিন্ধিছোঁ আজি এইটো পিন্ধিছোঁ আৰু এনে ফ্ৰকৰ নিচিনা। আৰু এতিয়া আমি যাম আৰু সকলোৱে। এতিয়া 10:20 হৈ গ'ল। এয়া নিকাহৰ বুন্দিয়া দিছিল, তাকে মই খাই আছিলোঁ, তাকে অকণমান আপোনালোকক দেখাই দিলোঁ। গাইছ এতিয়া বিদায়ৰ টাইম হৈছে, মাক আৰু জীয়েকে এতিয়া কান্দি আছে, এতিয়া অলপমান আপোনালোকক দেখাই দিলোঁ। গাইছ এতিয়া কইনা গুচি গ'ল দৰাৰ লগত, আৰু এতিয়া আমি ঘৰত যাই আছোঁ। আপোনালোক দৰাক দেখুওৱা নহ'ল, সেইকাৰণে ফটোত দেখাই দিলোঁ। আৰু দৰা মাজৰটো বহি আছে যে, এইটো দৰা।